হেল্ল' ফ্ৰেণ্ড, কি খবৰ সকলোৱে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই প্ৰিয়ংকাই আপোনালোকৰ বাবে লৈ আহিছোঁ আমিনো আমাৰ ঘৰত শহা কেনেকৈ প্ৰতিপালন কৰোঁ। ভিডিঅ'টো একেলগে সম্পূৰ্ণভাৱে চাওঁ আহকচোন। এয়া আমাৰ চিকু মিকু। বগাজনীৰ নাম চিকু আৰু কলাজনীৰ নাম মিকু। এয়া দুইজনী একেলগে শুই আছে। দুইজনী কেনেকৈ ভৰি তুলি শুই আছে। এয়া চিকু। এয়া চিকুক ভণ্টিয়ে কিবা ফ্ৰক টাইপৰ চিলাই দিছিলে আৰু এই ফ্ৰকটো মই তাইক চিলাই দিছিলোঁ। নতুনকৈ ফ্ৰক চিলাবলৈ শিকিছিলোঁ আৰু প্ৰথম ফ্ৰকটো মই আমাৰ চিকুক আনি চিলাই দিছিলোঁ। এয়া ভণ্টিয়ে পেন শিকিছিলে। ভণ্টিয়ে তাইলৈ এটা টিকলু মিকলু পেন চিলাই দিছিলে আৰু 8 মাহৰ পিছত কি হয় চাওঁ আহকচোন। আৰু 8 মাহৰ পিছত আমাৰ চিকু মাক হ'ল। এয়া নতুন নতুন আলহী আহিলে আমাৰ ঘৰলৈ, অকণমানি মাইনা আহিলে। এয়া মাইনাকেইটা আমি এনেকৈ বাস্কেটৰ ভিতৰত ৰাখিছোঁ কপাহ দি পানে। আমি প্ৰথমতে জনা নাছিলোঁ কেনেকৈ ৰাখিব লাগে, সেইকাৰণে ভণ্টি আৰু মই দুইজনীয়ে আমি লগতে শুৱাই লৈছিলোঁ বিচনাত। আৰু অলপ ডাঙৰ হ'ল যিহেতু সিহঁতে মানে বাগৰি পৰে বুলি ইহঁতক আমি ৰাখিছিলোঁ বাস্কেটত। আৰু 14 দিনৰ পিছত কি হয় চাওঁ আহক। এয়া 14 দিনৰ পিছত মাইনাকেইটাই অকণমান থুপুক থাপাক খোজকাঢ়িব পৰা হয় আৰু। এয়া চাওকচোন। এয়া চাওকচোন, মাইনাকেইটা ইমান ধুনীয়াকৈ খেলি আছে। এতিয়া মই এটা মাইনা হাতত তুলি লৈছোঁ। এয়া চাওকচোন, ইমান মৰম লগা নহয়নে বাৰু? আৰু এটা কথা ক'বলৈ আপোনালোক মই পাহৰিয়ে গৈছিলোঁ। 14 দিন হোৱাৰ পিছত শহা পোৱালীসকলে আপোনাৰ অলপকৈ চকু মেলিবলৈ আৰম্ভ কৰে। আৰু আপোনালোকে শহা বিষয়ে যদি কিবা জানিব বিচাৰে মোক তলত কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ ট্ৰাই কৰিম। এইবাৰ চাওক আমি ইহঁতৰ লগতনো কি কৰোঁ। আমি ইহঁতক অনবৰত লৈয়ে থকা হয়। এয়া চাওকচোন, ইমান মৰম লগা নহয়নে বাৰু? মইতো পঢ়া টাইমতো লৈ লওঁ, পিছে মায়ে মোক গালি পাৰে। মায়ে মোক গালি পাৰিলে কি হ'ব, মায়ে নিজেও লৈ আছে। এয়া চাওকচোন। এয়া আপোনাৰ বিকিব হোৱা টাইমত 1 মাহ 2 মাহৰ পোৱালি। আমি 1 মাহ 2 মাহ ইহঁতক ঘৰত ৰাখোঁ আৰু ইহঁতক আকৌ বিক্ৰী হোৱাৰ পিছত আকৌ নতুনকৈ পোৱালি আমি জন্ম দিয়াওঁ। আৰু এইবাৰ চাওক আমাৰ মিকু মাইনাকেইটা কিন্তু বহুত উৎপতীয়া হয় দেই। একেথেৰে নাথাকেই মানে। আৰু ইহঁতক এটা বক্সত এনেকৈ মেলি দিব লাগে, ইমান খেলি ভাল পায় নহয়। এয়া চাওকচোন, মানে নতুনকৈ আৰু এটা যদি আনি দিয়ে বক্স, আচুৰে খুব ইমান ভাল পায় নহয় খেলি। এয়া চাওকচোন কি কৰি আছে। এয়া আমাৰ মাইনাটোৰ ফটো পোষ্ট চাওকচোন। এইবাৰ চাওক আমাৰ চিকুৰ মাইনাকেইটা। চিকু মাইনাকেইটা কিন্তু একেবাৰে চিকু গতে একদম মৰমীয়াল, একেবাৰে উৎপাদন কৰে বেছি। যেনেকৈ থৈ দিওঁ নহয় ইহঁতক তেনেকৈ থাকে মানে। আৰু আপোনাৰ হাতত লৈ যদি অলপ মৰম কৰি দিয়া হয় হাততে শুই থাকে আৰু। এয়া চাওকচোন, কিন্তু অলপ লৰচৰ কৰিলে একেবাৰে সোনকালে হাৰে পাই যায় আৰু নুশুৱে আৰু তেতিয়া। এতিয়া চাওক আমি শহা কেনেকৈ গা ধুৱাওঁ। ভণ্টি এখন পিয়া লৈ সদায় আৰু এটাকৈ এনেকৈ গা ধুৱায়। এয়া চেম্পু, তাৰ কিন্তু চেম্পুটো পালেহে মন আৰু। এয়া ভণ্টিক গা ধুৱাই আছে। এটা বাল্টিং লওঁ আৰু তাত অলপ পানী ভৰ্তি কৰি লওঁ। কেতিয়াবা যদি বতৰটো ডাৱৰীয়া হয় তেতিয়া ইহঁতক আমি গৰম পানী দি গা ধুৱাই দিওঁ, আৰু যদি বতৰটো ভালেই থাকে তেতিয়া ইহঁতক আমি ঠাণ্ডা পানী দি গা ধুৱাই দিওঁ। আৰু ইয়াক গা ধোৱা হোৱাৰ পিছত ভণ্টিক এনেকৈ মুচি দিয়ে কাপোৰে। অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, এয়া আপোনালোকক দেখাইছোঁ।
আৰু সদায় গা ধোৱা হোৱাৰ পিছত মা ইহঁতক এটা এটাকৈ লয় মানে আমি যোনকেইটা ঘৰত পুহোঁ আৰু ধুনু টুটু কি কৰিছা তুমি কি কৰি আছা টুপু গৈছা টুপু এনেকৈ যায় টুপু এনেকৈ গৈছা যে ওপৰলৈ মুখ কৰি টুপু কৰিছা পাপাই যেতিয়া গাড়ীখনক হৰণ এটা যদি মাৰি দিয়ে ইহঁতক মানে যাব লাগে আৰু এয়া চাওকচোন পাপাই একেবাৰে কান্ধতে উঠি লয় আৰু এয়া আমাৰ মিকু এয়া এনাৰ ঘৰত যাওঁতে এনাই লৈ আছিলে মই তেনেকৈ এখন ফটো মাৰিছিলোঁ এয়া আমাৰ লগত সদায় ৰাতিপুৱা ইহঁতক শুব লাগে আৰু এয়া চাওকচোন কি কৰি আছে এতিয়া চাহক আমাৰ চিকুমুকে কি খাইনো ভাল পায় এয়া চিকুমুকে চাওকচোন কি ধুনীয়াকৈ প্ৰসাদ খাইছে আমি ঘৰৰ যিকোনো পূজা পাতল যদি কৰোঁ অলপ প্ৰসাদ ইহঁতলৈ ৰাখোঁ আৰু বেলেগকৈ বহুত খাই ভাল পায় প্ৰসাদ ইহঁতে আৰু কলপাতখিলা যদি কোমলীয়া হয় কলপাতখিলাকো খাই দিয়ে ইহঁতে আজি মই ইমানতে তেন্তে মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোক এটা কমেণ্ট নকৰিলেও এটা মোক লাইক কৰি দিব যাতে আৰু নতুন নতুন ভিডিঅ'সমূহ কৰিবলৈ মই সাহস পাওঁ আপোনালোকৰ পৰা আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে সঁচাকৈ বহুত চাই ভাল পালে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল বাটনটো অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে বহুত সোনকালে পাই যায় আৰু আপোনালোকে আজি ভিডিঅ'টো চাইতো গম পাইছে আৰু যদি আপোনালোকে কিবা কথা জানিব বিচাৰে মোৰ পৰা আপোনালোকে তলত কমেণ্ট কৰি জনাব পাৰে সহাৰ বিষয়ে যিকোনো আপোনালোকৰ প্ৰশ্ন থাকে আৰু তেনেহ'লে আজিলৈ আহিছোঁ তেন্তে ফ্ৰেণ্ডছ বাই বাই